নমস্কাৰ, গুড এমচি। মোৰ নাম মালবিকা হাজৰিকা। মই বৰ্তমান ৰুবিষ্টাৰ ৰেংকত আছোঁ। আজি আপোনালোকৰ আগত এটা প্ৰডাক্টৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ যে প্ৰডাক্টটো হৈছে এলো চাৰ্কল ফেচ ৱাছ। যিটো IMC আমাৰ এলো চাৰ্কল ফেচ ৱাছ, এইটো এটা খুব ইউনিক আৰু সুন্দৰ তথা সুঠাম প্ৰডাক্ট। যে আমাৰ মহিলা মানুহ বুলি নহয়, মহিলা বা পুৰুষ উভয়ে এই প্ৰডাক্টটো ইউজ কৰিব পাৰিব। কাৰণ কেলৈ ইয়াৰ গুণাগুণ যে ইয়াৰ যিখিনি বেনিফিট এইখিনি বহুত উচ্চ, বহুত হাই কোৱালিটি হয়। আমি দোকানৰ যিখিনি আমি ফেচ ৱাছ ইউজ কৰোঁ তেতিয়া আমাৰ হয়তো কিছুমান গুটি গুটি উঠে, ছালখিনি ভুভুৰা হয় বা পানীখিনি বহুত ইউজ হয় বা এনে খুব মানে এটা পিছল পিছল ভাৱ হৈ থাকে। কিন্তু আমাৰ যিটো IMC চাৰ্কল ফেচ ৱাছ দিছে, সেই IMC চাৰ্কল ফেচ ৱাছটো যেতিয়া আমি ইউজ কৰোঁ তেতিয়া আমাৰ এইখিনি প্ৰব্লেম আমাৰ একো নাপাওঁ। আমি এটা খুব কোমল, এটা খুব সুন্দৰ, এটা ভাল প্ৰডাক্ট হয়। এই প্ৰডাক্টটো মই নিজে ইউজ কৰি এটা খুব সুন্দৰ ৰিজাল্ট পাইছোঁ। আৰু ইয়াক মই এদিন দুদিন নহয়, আজি IMC জইন কৰা দিনৰ পৰাই মই ইউজ কৰিছোঁ। আৰু যেতিয়া নিজে ইউজ কৰিছোঁ লোকক দিবলৈ বেয়া নাপাওঁ। কাৰণ কেলৈ কৈছোঁ, নিজে যেতিয়া ৰিজাল্টখিনি পাওঁ লোকক সেই কথাখিনি আমি ক'ব পাৰোঁ। যেতিয়া তেওঁলোকক আমি এই প্ৰডাক্টটো ইউজ কৰাওঁ তেওঁলোকে আমাক কোনোদিন এইটো বেয়া বুলি আমাক আজিলৈকে কৈ নাই পোৱা। গতিকেলৈ আপোনালোকো আহক, এই নিজে ইউজ কৰক, আন 10জনক ইউজ কৰাওক। IMC হ'ল এটা বেষ্ট তথা এটা ভাল, খুব ভাল মানে এটা ফেচ কৰিবৰ কাৰণে এটা ফেচ ৱাছ, চাৰ্কুল ফেচ ৱাছ। ক্ৰীম ঢেৰ পায়, সেইটো কোনো মেটাৰ নহয়, কিন্তু ফেচ ৱাছ পাবলৈ অকণমান অসুবিধা হয়। আৰু সৰ্বসাধাৰণ মাৰ্কেটত আমাৰ এই যিটো চাৰ্কুল ফেচ ৱাছ ইয়াক নাপায়, কিন্তু ইয়াক ক'ত পায়? IMCত পায়। গতিকেলৈ আমি এটা খুব ভাগ্যৱান বুলি ক'ব লাগিব। কাৰণ কেলৈ এনেকুৱা কিছুমান ইউনিক প্ৰডাক্ট আমাক কোম্পেনীয়ে হাতত তুলি দিছে। গতিকেলৈ আমি ইয়াক নিজে ইউজ কৰাৰ উপৰি আন 10জনক ইউজ কৰাবলৈ কোনো কুণ্ঠাবোধ কৰিব নালাগে বা কুণ্ঠাবোধ কৰিব আমি নোৱাৰোঁ। গতিকেলৈ আহক, আমি সকলোৱে চাৰ্কুল ফেচ ৱাছ ইউজ কৰোঁ, আনক ইউজ কৰাওঁ, আমি ৰিজাল্ট পাওঁ। সেই ৰিজাল্টৰ যোগেদি আমি নিজৰ ব্যৱসায়টোক এটা সফলতাৰ দিশৰ মাজলৈ আমি নিজক ঠেলি দিবৰ কাৰণে এটা ধুনীয়া সুযোগ আৰু সুবিধা আমি নিজে আয়ত্ব কৰি ল'ব পাৰোঁ। গতিকেলৈ গুড এমচি, থেংক ইউ।